নমস্কাৰ জে মেডিকেল ইউটিউব চেনেলে আপোনাক সকলোকে আন্তৰিক অভিনন্দন। আজি আমি আলোচনা কৰিম হিম শীতল তেলৰ বিষয়ে। ই কি কামত ব্যৱহাৰ কৰা হয়, কি দি বনোৱা হয়, ইয়াৰ বেনিফিট কি, ইয়াৰ ৰেটটো কি, কোন কোম্পানী বনায়, এই বিষয়ে আমি বিতংভাৱে আলোচনা কৰিম। আপোনালোকে ভিডিঅ' ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিব, আন 10জনকো চোৱাৰ সুবিধা কৰি দিব। হিম শীতল তেল হৈছে এটা আয়ুৰ্বেদিক তেল। সুন্দৰবন আয়ুৰ্বেদিক ঔষধালয়ে বনায়। ইয়াত আপোনালোকে 120 গ্ৰাম এটা বটলত পাব। ইয়াৰ ৰেটটো হৈছে 140 টকা। যিকোনো ফাৰ্মেচিত আপোনালোকে এভেইলেবল পাব। যদি আপোনালোকে ফাৰ্মেচিত বিচাৰি নাপায় তেনেহ'লে আপোনালোকে এমাজন, মিছ' তেনেকুৱা অনলাইনত কিছুমান ছাইটত আপোনালোকে গ'লে আপোনালোকে তাৰ পৰাও আনিব পাৰে। কোন পেচেণ্টে এই তেল ব্যৱহাৰ কৰিব পাৰে? যিসকলৰ টেনশ্যন, মাইগ্ৰেইন, স্লিপিংনেছ, বডি পেইন অৰ্থাৎ মূৰৰ বিষ, মাইগ্ৰেইনৰ সমস্যা, টোপনি কম হোৱা, শৰীৰৰ বিষ, সেইসকলে ব্যৱহাৰ কৰিব পাৰে। আৰু যিসকলৰ হাই প্ৰেছাৰ আছে তেওঁলোকেতো মূৰত ব্যৱহাৰ কৰিলে মূৰটো ঠাণ্ডা হৈ যায়, বহুত ভাল এটা কাম কৰে, টোপনিও হ'ব। গতিকে আপোনালোকে এই তেলটো ব্যৱহাৰ কৰিব পাৰে। ই সম্পূৰ্ণ আয়ুৰ্বেদিক, ইয়াৰ কোনো ছাইড ইফেক্ট নাই। আয়ুৰ্বেদিক বস্তু দি বনোৱা হৈছে, যেনে জবা ফুল, আমলখি, অৰ্থকি, তাৰপাছত আপোনালোকে পাৰফিউমৰ ভিতৰত জেচমিন পাব, মেথলো দিয়া আছে। গতিকে সম্পূৰ্ণ আয়ুৰ্বেদিক, বহুত ভাল কাম কৰে।